হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ডিজে ব্লগ আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু মই ভালে আছোঁ আৰু আজি আপোনালোকক দেখাম বহাগ বিহু কেনেকৈ চেলিব্ৰেট কৰিলোঁ মানে বহাগ বিহু কেনেকৈ উদযাপন কৰিলোঁ তো আজি প্ৰথম দিনাখনে দীঘলতি মাংলতি লৈ পেলাই গৰুজনী ধুই দিলোঁ তাৰপিছত ছাগলীকেইজনীও ধুৱাই দিম তাৰপিছত আমি মানে হেৰিত যাব নদীত যাব নদী নাই ন আমাৰ ওচৰত তো দীঘলতি মাংলতি খুৱাই দি পেলাই আৰু খুৰা ছোৱালীজনীয়ে মোক ভিডিঅ' বনাত সহায় কৰা দিলে তাৰপিছত আমাৰ খুৰা ল'ৰাটোৱে মানে স্কুটি এখন ল'লে আৰু মই নতুন ব্লগিং ছেটআপ বস্তুবিলাক মানে কৰি ল'লোঁ আৰু মটৰ ব্লগিঙৰ কাৰণে তো আজি চেক কৰি আছিলোঁ বন্ধুসকল মটৰ ব্লগিঙৰ ছেটআপটো যদি ভাল লাগিছে লাইক কৰি দিব আৰু বিহু বুলি আজি প্ৰথম দিনাখন আশীৰ্বাদ ল'বলৈ আহিলোঁ আৰু আমি তাৰপিছত মোৰ লগৰ কেইজন আছে গোটেইকেইজন ডাঙৰ লগৰ হয় এতিয়া প্ৰসাদ খাম আমি প্ৰসাদ চসাদ খাই লৈ মেলি ঘৰত গুচি যাম তাৰপিছত বজাৰ কৰিবলৈ আহিম ৰাতি মাংস কি খাওঁ কি নাখাওঁ বিহু বুলি আৰু ৰাইজ তাৰপিছত আপোনালোকৰ বিহু কেনেকৈ চেলিব্ৰেট হ'ল কমেণ্ট কৰি পেলাই জনাব তো এতিয়া আজি আৰু এইখিনিয়ে আৰু গাইজ আৰু বেলেগ ভিডিঅ'ত লগ পাম তেতিয়ালৈ বাই বাই আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।